নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত বিভক্তিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু তোমালোকে থাম্বনেইলখন চাই গম পাইছা যে 30 ছেকেণ্ডত বিভক্তি কেনেকৈ কৰে, তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। কিছুমান টিপছ আছে, গতিকে বহুত দেৰি নকৰি আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আৰু এই ভিডিঅ'টো বিশেষকৈ HSLC পৰীক্ষা দিব খোজা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বেছি প্ৰয়োজনীয়। আৰু তাৰ বাহিৰেও এই ভিডিঅ'টো অতিকে জৰুৰী, গতিকে তোমালোকে এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া বিভক্তি, অসমীয়াত বিভক্তি দুই প্ৰকাৰৰ থাকে: বিভক্তি শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। আৰু সাধাৰণতে পৰীক্ষাবিলাকত আমি শব্দ বিভক্তিৰ বিষয়ে দেখিবলৈ পাওঁ, শব্দ বিভক্তিবিলাক আহে। এতিয়া শব্দ বিভক্তি কাক বোলে? যিবিলাক প্ৰত্যয় শব্দৰ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত স্থান নিৰূপণ কৰে তাকে শব্দ বিভক্তি বোলে। এতিয়া প্ৰত্যয় মানে যদি আমি এটা উদাহৰণ দিওঁ, ৰামে হ'ল, একেৰ লোক লাগিল তাতে, খালে, সি গ'ল, এনেকুৱা ধৰণৰ। এতিয়া অসমীয়াত শব্দ বিভক্তি 7 বিধ। আমি শব্দ বিভক্তি 7 বিধ পাইছোঁ, আৰু সেইকেইটা হ'ল প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। কিন্তু এতিয়া মই তোমালোকক এটা কথা ক'ব খুজিছোঁ যে বিভক্তি আমি কেনেকৈ মনত ৰাখিম। এই 7টা বিভক্তিৰ যিখিনি অনুসৰ্গ আছে, এই অনুসৰ্গবোৰ আমি কেনেকৈ মনত ৰাখিম। এতিয়া মনত ৰখাৰ এটা সহজ উপায় হ'ল একৰেদি দ্বাৰালৈ পৰাৰত। আকৌ এবাৰ কৈ দিছোঁ, একৰেদি দ্বাৰালৈ পৰাৰত। এটা তোমালোকে হয়তো ভাবিছে কি একৰেদি দ্বাৰালৈ পৰাৰত, কিন্তু ইয়াৰ মিনিংটো হ'ল প্ৰথম বিভক্তিত আমাৰ এ আৰু ই ব্যৱহাৰ হয়, এ হ'ল তাতে, দ্বিতীয় বিভক্তিত ক হ'ল, তৃতীয় বিভক্তিত ৰে দি দ্বাৰা হ'ল, চতুৰ্থীত লৈ হ'ল, পঞ্চমীত পৰা হ'ল, ষষ্ঠীত ৰ হ'ল, সপ্তমীত ত হ'ল। তোমালোকে যদি এই ফৰ্মুলাটো মনত ৰখা, একৰেদি দ্বাৰালৈ পৰাৰত। এতিয়া এ প্ৰথম বিভক্তি, ক দ্বিতীয় বিভক্তি, ৰে দি দ্বাৰা এই তিনিটা একলগ হৈ তৃতীয় বিভক্তি, লৈ চতুৰ্থী বিভক্তি, পৰা পঞ্চমী বিভক্তি, ষষ্ঠীত হ'ব আমাৰ ৰ, আৰু দান্ত্যাত ত হৈছে সপ্তমী বিভক্তি। এতিয়া পৰীক্ষাত তোমালোকক যি বাক্যই নিদিয়ক, যি বাক্যৰ পৰা তোমালোকক বিভক্তি বাছি উলিয়াবই নিদিয়ক, যদি তোমালোকৰ এই লাইনটো মনত থাকে একৰেদি দ্বাৰালৈ পৰাৰত, তেতিয়াহ'লে তোমালোকে অতি সহজে 30 ছেকেণ্ডৰ ভিতৰত বাছি উলিয়াব পাৰিবা সেইটো কোনটো বিভক্তিত পৰিছে। গতিকে এই শব্দৰে তোমালোকে মনত ৰাখিবা। এতিয়া প্ৰথম বিভক্তিৰ যদি উদাহৰণ চাওঁ আমি, প্ৰথম বিভক্তিৰ উদাহৰণ হ'ব হৰিয়ে তাক মাতিছে। ইয়াতে এ সমান কি পাইছিলোঁ আমি? একেৰ। গতিকে হৰিয়ে মাতিছে, ইয়াতে দুটাত প্ৰথম বিভক্তি আছে। দ্বিতীয় বিভক্তি অক, আমি কি কওঁ? ৰামক মাতিবা। ইয়াতে কটো ক'ত আছে? ৰামৰ লগত আছে, গতিকে ৰামক মাতিবা, এইটো হ'ব দ্বিতীয় বিভক্তি। তৃতীয় বিভক্তিৰ ৰে দি দ্বাৰা, আমি যদি একেলগে কওঁ ৰামেৰে, ৰামৰ দ্বাৰা, ৰামেদি, তেতিয়াও হৈ যাব। চতুৰ্থী লৈ, ঘৰলৈ যাওঁ ব'লা, স্কুললৈ যাওঁ ব'লা, এনেকুৱা উদাহৰণ। পঞ্চমী পৰা, স্কুলৰ পৰা আহিলোঁ, গুৱাহাটীৰ পৰা আহিলোঁ, ঘৰৰ পৰা আহিলোঁ, এটচেট্ৰা। এতিয়া ষষ্ঠী বিভক্তি উদাহৰণ ৰটো আমাৰ, ৰ হ'ল ঘৰ, আমাৰ ঘৰখন ধুনীয়া। এতিয়া সপ্তমী বিভক্তিত কি ব্যৱহাৰ হয়? দান্ত্যাত্ব। দান্ত্যাত্বত আমি যদি উদাহৰণ চাওঁ, ঘৰত কোনো নাই, ইয়াতে দান্ত্যাত্ব ক'ত ব্যৱহাৰ হৈছে? ঘৰৰ লগত দান্ত্যাত্ব ব্যৱহাৰ হৈছে। গতিকে সপ্তমী বিভক্তি তোমালোকক বাছি উলিয়াবলৈ দিলে তোমালোকে ঘৰৰ তলত আণ্ডাৰলাইন কৰি দিব লাগিব। এতিয়া এইখিনি আছিল শব্দ বিভক্তি, তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত ক্ৰিয়া বিভক্তি, আৰু এই বিভক্তিটো সাধাৰণতে পৰীক্ষা বা অন্যান্য কোনো ধৰণৰ পৰীক্ষাত অহা দেখা নাযায়, গতিকে আমি তথাপিও জানি থওঁ। ধাতুত ক্ৰিয়া বিভক্তি যোগ দিয়া হয়, প্ৰত্যয় হোৱাৰ পিছত ই কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে। ক্ৰিয়া বিভক্তি কাক বোলে আহিলে তোমালোকে এইখিনি লিখি দিলে হ'ব। আৰু
যদি শব্দ বিভক্তি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি তেতিয়াহ'লে তোমালোকে গম পালে যিবিলাক প্ৰত্যয় শব্দৰ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত স্থান নিৰূপণ কৰে তাকে শব্দ বিভক্তি বোলে অসমীয়া শব্দ বিভক্তি 7বিধ প্ৰথমা দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী আৰু সপ্তমী আৰু তাৰ যদি অনুসৰ্গবিলাক লিখিব দিয়ে একোৱেদি দ্বাৰালৈ পৰাৰত ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো বিশেষকৈ মই SSLC দিব খোজা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বনাইছোঁ আৰু ইয়াৰ পিছত তোমালোকৰ চিলেবাছত থকা নত্যবিধি আৰু সত্যবিধি তাৰো শ্বৰ্ট ফৰ্ম মই বেলেগ এটা ভিডিঅ'ত লৈ আহি আছোঁ গতিকে তোমালোক যদি মোৰ এই চেনেলটোত নতুন হয় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ ছ' মাছ